নমস্কাৰ, মই হুনমণি গগৈ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি মই ৰাতিপুৱাই নামঘৰলৈ ওলাইছোঁ। নামঘৰটো যাওঁ, চফা কৰি আহোঁ, মানে অলপ ঝাৰু চাৰু মাৰি মুচি থৈ আহোঁ। মামী আৰু মই ওলাইছোঁ যাবলৈ। মামী ওলাই অহাই নাছিলে, সেইকাৰণে মই ৰাস্তাতে ধুনীয়া ফুলকেইটা দেখিলোঁ, তো সেইকেইটাকে ছিঙি ল'লোঁ। তাৰপাছতে নামঘৰ আহি পালোঁহি। প্ৰথমতে ভৰিকেইটা ধুই ল'লোঁ, অলপ পানী ছটিয়াই লওঁ। এতিয়া যাওঁ, পানী চানী ছটিয়াই হ'ল। তাৰপাছতে নামঘৰ ভিতৰলৈ সোমাই আহিলোঁ। মামী আৰু মই দুইজনীয়ে সেৱা জনাই ভগৱানৰ ওচৰত ভিতৰলৈ সোমাই আহিলোঁ। নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া চফা কৰি লওঁ। চাওকচোন মই কিমান স্পীডত ঝাৰু মাৰোঁ, ঘৰ মুচোঁ। দেখিছে কিমান স্পীড মই বহুত স্পীডত কাম কৰোঁ যে, সেইকাৰণে এয়া মুচি হৈ গ'ল। তাৰপাছতে ঘূৰাই চাকি জ্বলালে, সেইটো কাৰণে ময়ো ধূপ এডাল জ্বলাই লৈছোঁ, যিহেতু নামঘৰ ৰাতিপুৱা আহিছোঁ।